বহাগ মানেই অসমীয়া মানুহৰ বাবেই এটা মাহ নহয়। ঠিক সেইদৰেই বসন্ত মানেই এটা সাধাৰণ ঋতু নহয়। ই অসমীয়া মানুহৰ হিয়াৰ আৱেগ। বহাগ আৰু বসন্তই মানুহৰ মাজলৈ নতুনত্ব কঢ়িয়াই আনে। আপোনালোকে নিশ্চয় বুজি পাইছে মই ক'ব বিচাৰিছোঁ বাপতিসাহোন ৰঙালী বিহুৰ কথা। বৰ্তমান সেই বাপতিসাহোন ৰঙালী বিহুৰ জনপ্ৰিয়তা বা মাদকতা পূৰ্বৰ দৰে আছেনে? আজি যদি আপুনি পোনপটীয়াকৈ বজাৰলৈ গৈ এখন ডাঙৰ ফুলৰ ফুলাম গামোচা আনিবলৈ যায়, তেতিয়া আপুনি কেতিয়াবা পিয়ৰ বা তাঁতশালত বুটা বচা গামোচা কেতিয়াও নাপায়। আপুনি পাব তাৰ পৰিৱৰ্তে বিদেশৰ পৰা অহা দামী বিভিন্ন কোম্পানীৰ গামোচাহে। আৰু বিশেষকৈ পাবনো কিয়, অসমীয়া থলুৱা গামোচা বৰ্তমান সমাজত কোনো গুৰুত্ব দিয়া নহয়। কিছু শ্ৰেণীৰ মানুহে থলুৱা গামোচাক অধিক দাম দিব নিবিচাৰে বা গুৰুত্ব দিব নিবিচাৰে। বাৰু যি কি নহওক, বেছি দীঘলীয়া নকৰোঁ। অসমীয়া ৰঙালী বিহুক আমি ভালদৰে উদযাপন কৰোঁনে? নাচনীৰ বাবে প্ৰয়োজনীয় যেনে গামখাৰু, থৰিয়া ইত্যাদি বা আমি নাচনীৰ খোপাত লগোৱা কপৌ ফুল পাহকো বেয়া হৈ যোৱাৰ ভয়ত প্লাষ্টিকৰহে ব্যৱহাৰ কৰোঁ। বৰ্তমান মুগা মেখেলা, ৰিহা ইত্যাদি পিয়ৰ বিচাৰি বজাৰত হাবা ধৰি খোৱা হয়। তাৰ পৰিৱৰ্তে ভেজাল মিক্স কাপোৰহে বিচাৰি পোৱা যায়। অধিক সংখ্যক কিনোতায়ো আকৌ পিয়ৰ বুলিকে ভেজাল মুগা কাপোৰযোকে লৈ যায়। আজিকালি অসমীয়া ৰঙালী বিহুৰ নামত হোটেলৰ পৰা অহা মলাই চমচম, ৰসগোল্লা, জেলেপি, লালমোহন ইত্যাদি ই অসমীয়াৰ বাবে চিনাকি ছবি হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে ঘিলা পিঠা, তেল পিঠা, ভাপত দিয়া পিঠা, সিজোৱা পিঠা ইত্যাদি পাহৰণিৰ গৰ্ভত। গাঁৱতো ৰিণিকি ৰিণিকি অহা ঢেঁকীৰ শব্দৰ সলনি বৰ্তমান ইলেক্ট্ৰনিক মিক্সিৰ শব্দহে শুনা যায়। আজিকালি পিছে নাচনীয়েও ঢোল পেপাৰ শব্দ শুনিলে নাচিবলৈ ইচ্ছা নকৰে। বিশেষকৈ কিছুমান ঘৰতো বিহুগীত গুণগুণোৱাটো দূৰৰে কথা, বিহুৰ দিনাও কেছেটত বাজি উঠে হিন্দী গানৰ কথা। বাৰু যি কি নহওক, যদিও বৰ্তমান বাপতিসাহোন ৰঙালী বিহুৰ আগৰ পৰম্পৰা বা পূৰ্বৰ পৰম্পৰা পাহৰণি গৰ্ভত, তথাপিও পুনৰ জীৱিত কৰা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'ৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে, নিশ্চয় ভিডিঅ'ত লাইক কৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে, প্লিজ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব। অৱশেষত আপোনাক সকলোলৈকে ৰঙালী বিহুৰ অলেখ শুভকামনা যাচিলোঁ। ধন্যবাদ।